দক্ষিণ শালমৰাত দেশী জনগোষ্ঠী মঞ্চৰ পোষণা অৰ্থাৎ দুমাহী উদযাপন। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ দক্ষিণ শালমৰাৰ জনকল্যাণ হাইস্কুলত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে পোষণাত। দেশী জনগোষ্ঠী মঞ্চৰ পতাকা উত্তোলন কৰাৰ পিছতেই সাতডুবি বিলত সমূহীয়াকৈ মাছ মাৰি সকলোৱে আনন্দ উপভোগ কৰে। আপোনালোকলৈ মানে ভোগালী বিহুৰ শুভেচ্ছা তথা আমাৰ দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চ আৰু দেশী জনগোষ্ঠীয় মঞ্চৰ ফালৰ পৰা আপোনালোকক পুষ্ণৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আনন্দৰ মানে আমাৰ প্ৰধান উৎসৱ দেশীসকলৰ প্ৰধান উৎসৱ আমাৰ পুষ্ণা হয়। তো আমি পুষ্ণা কৰি আছোঁ। ইয়াত আমি দেশী জনগোষ্ঠীয় মঞ্চ দক্ষিণ শালমৰা মানকাছাৰ কমিটি আৰু টুমনি আঞ্চলিক সমিতি পাটাকাটা আৰু মণিশ্বৰ আঞ্চলিক সমিতিৰ সহযোগত আমি ইয়াত পুষ্ণা কৰি আছোঁ মানে ডিষ্ট্ৰিক্ট ৱাইজ। তো আজি প্ৰগ্ৰাম আছিল আমাৰ মানে পতাকা উত্তোলন, তাৰপিছত দেশী খেল ধেমালি আৰু সমূহীয়াভাৱে যি আমি ভোগালী বিহু বা পুষ্ণাৰ কাৰণে যি মাছ মাৰোঁ মানে আমাৰ ভাষাত বৱাইত মাৰা বুলি কওঁ। আমি বৱাইত মাৰাৰ কাৰণে সমূহীয়াভাৱে আমি মাছ মাৰিছোঁ। আপোনালোকে দেখিছে ৰাতিপুৱাৰ পৰা।